Hello everyone, মই মঞ্জুষ্ণা আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেললৈ। আশা কৰোঁ আপোনালোকে ভালে আছে। আজি মই আকৌ আপোনালোকলৈ লৈ আহিছো আমৰ ৰেচিপি এটা। যেহেতু আমৰ বতৰ চলি আছে, সেই কাৰণে আজি মই লৈ আহিছো আমৰ টক। আমৰ টক খাবলৈ বৰ সোৱাদ হয়, গতিকে দেৰি নকৰি বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু যদি মোৰ চেনেলটো কোনোবাই সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। মই এনেদৰে দুটা আম কাটি লৈছো আৰু আমৰ টক বনাবলৈ আমখিনি পকা আম নলব। এনেদৰে এটা কেৰাহী গৰম হ'ব দিছো। তাৰ পিছত ইয়াত ডাঙৰ চামুচেৰে এচামুচ তেল দিছো আৰু তেলখিনি গৰম হ'বলৈ দিছো। আৰু এতিয়া তেলখিনি গৰম হোৱাত এচামুচ সৰিয়হ দিছো। এতিয়া মই গোটেইখিনি আম ইয়াতে দি লৈছো। আমখিনি দিয়াৰ পিছত এনেদৰে লৰাই থাকিব লাগিব। আমৰ টক আপোনালোকে ভাতৰ লগতো খাব পাৰে। মই কিন্তু ভাততকৈ বেছি লুচিৰ লগত খাইহে ভাল পাওঁ। এতিয়া ইয়াতে আধা চামুচ হালধি পাউডাৰ দিলোঁ আৰু সোৱাদ অনুসৰি নিমখ দিব। এয়া নিমখ দিলোঁ। আৰু এতিয়া এনেদৰে লৰাই থাকিব লাগিব। এনেদৰে 1 মিনিট 2 মিনিট মান লৰাই থাকিব। আৰু এতিয়া ইয়াতে একাপ পানী দিব লাগিব আৰু তাৰ পিছত এনেদৰে আমখিনি লৰাই থাকিব লাগিব। তাৰ পিছত ইয়াত এটা কেঁচা জলকীয়া দিব লাগিব। আপোনালোকে জলকীয়া নিদিবও পাৰে। জলকীয়া দিয়াৰ পিছতো ঠিক একেদৰে লৰাই থাকিব লাগিব। এতিয়া ইয়াতে 2 চামুচ গুড় দিছোঁ। গুড়খিনি দিয়াৰ পিছতো ঠিক একেদৰে লৰাই থাকিব লাগিব। এয়া এনেদৰে লৰাব লাগিব। তাৰ পিছত আমখিনি 2 মিনিট সময়ৰ কাৰণে এনেদৰে ঢাকন দি দিলোঁ। 2 মিনিট পিছত ঢাকনিখন গুচাই দিম আৰু আমখিনি আকৌ এবাৰ এনেদৰে লৰাই দিম। দেখিছেনে আমখিনি অলপ অলপ গলি আহিছে। এতিয়া আমখিনি অলপ এনেদৰে কৰি দিম। এতিয়া মই আকৌ ইয়াতে আধা কাপ পানী দিছোঁ। এইবাৰ পানী দিয়া ভিডিঅ'টো কৰা নহ'ল। পানীখিনি দিয়াৰ পিছতো এনেদৰে লৰাই থাকিব। আকৌ আমখিনি এনেদৰে লৰাই আকৌ এনেদৰে কৰি থাকিব। তেতিয়া আমখিনি গলি আহে। এয়া দেখিছেনে এইখিনি ইমান ধুনীয়াকৈ গলি আহিছে আৰু আমৰ টকখন হৈ আহিছে। আৰু আমৰ টকখন ৰেডি হৈ গ'ল। মই এনেদৰে আমৰ টক বনাই মেক্সিমাম 2 দিনলৈ ফ্ৰিজত থৈ দিওঁ। আমৰ টকখন ঠাণ্ডা হ'লে খাই বেছি ভাল লাগে। দেখিছেনে আমৰ টকখন ইমান কম সময়ত আৰু ইমান কম সামগ্ৰীৰে হৈ গ'ল আৰু আমৰ টকখন খাবলৈ বৰ সোৱাদ হয়। আপোনালোকে ট্ৰাই কৰিবচোন আৰু আপোনালোকে কমেণ্ট বক্সত জনাবচোন আমৰ টক আপোনালোকে কেনেদৰে বনায়। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। যদি আপোনালোকে ৰেচিপিটো চাই ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু লগত থকা বেল আইকনটো ক্লিক কৰক যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পাই থাকে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। পুনৰ লগ পাম নতুন ৰেচিপিৰ সৈতে।